হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ট্ৰাই কৰোঁ পেকেটত পোৱা পৰঠা। আৰু ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক আৰম্ভ কৰোঁ। আপোনাৰ এই পৰঠাটো বনাইছে ব্ৰীড অফ লাইফে। তো আপোনালোকে দেখিব পাৰে পৰঠাটো দেখাতটো পৰঠাটো ভালেই লাগিছে বাৰু। ব'লক এইটো আমি টেৱাত গৰম কৰি চাওঁ। তো মই অকণমান এনেকৈ তেল লৈ ল'লোঁ। তো পৰঠাটো দি দিলোঁ। এক চাইডে হৈ গ'ল, এই চাইডে এনেকৈ লুটিয়াই পেলাই ধুনীয়াকৈ পৰঠাটো ফ্ৰাই কৰি ল'ব। তো আপোনালোকে চাব পাৰে কি বনাইছে, কি থাকে পৰঠাটোৰ ভিতৰত। তো এটা মই হৈ গ'ল, ব'লক এইটো টেষ্ট কৰি চাওঁ। আৰু আপোনাৰ পৰঠাটো পূৰা অহিয়া অহিয়া হয়, লাচ্ছা পৰঠা বুলি কয় যে, পূৰা তেনেকুৱা লেখীয়া হয়। ব'লক টেষ্ট কৰি চাওঁ। পৰঠাটো আপোনাৰ খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে যিবিলাক মানুহে ল'ৰা বা ভাড়া ৰুমত থাকে সিহঁতৰ কাৰণে এইটো বহুত সুবিধাজনক হ'ব। আৰু মোৰ ফালৰ পৰা পৰঠাটো পূৰা ফুল পাছ। তো ধন্যবাদ থাকিল, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।